নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমি বৰ্তমান সকলো ভালে আছোঁ। বৰ্তমান সময় হৈছে 6টা আৰু আমি গৈ আছোঁ গাড়ীত আৰু এয়া কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰৰ পৰাই বৰ্তমান ভিডিঅ' কৰি আছোঁ আৰু এতিয়া গৈ আছোঁ আৰু মই দেখুৱাই থাকিম ক'লৈ গৈ আছোঁ, তেন্তে ভিডিঅ'টো চাই থাকক। আৰু আজি গোটেই আমাৰ মহিলা সৰহ আৰু পুৰুষৰ সংখ্যা কম। আজি আমি এটা খুব ভাল কামত গৈ আছোঁ। চাই থাকিলে গম পাই যাব, তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোকে অকণমান দেখুওৱা হৈছে। আৰু এতিয়া গুৱাহাটী আহি পাই গ'লোঁ আৰু এইফালে ৰবীন্দ্ৰ ভৱনত আহি আমি নামিলোঁ আৰু অকণমান দেখুৱাই দিছোঁ। এইফালে পিছফালে আছে খুৰী আৰু আমাৰ ওচৰৰ বা আৰু মোৰ ভণ্টি এজনী আৰু এয়া ভিডিঅ'টো। আৰু বৰ্তমান যিহেতু আমি ৰবীন্দ্ৰ ভৱনতে আছোঁ, আমাৰ আছে দিহানামৰ প্ৰগ্ৰেম এটা, সেয়েহে আমি জামুগুৰিৰ পৰা গুৱাহাটী আহিব লগা হ'ল। আৰু যিহেতু আজি খুব ভাল লগা দিন, আচলতে ইমান দূৰৰ পৰা ইয়াত দিহানামৰ কাৰণে আমি আহিছোঁ আৰু সেয়েহে এতিয়া ৰবীন্দ্ৰ ভৱনৰ ভিতৰচোৱাত এয়া ছবিবোৰ অংকন কৰি থোৱা আছে, তাকে আপোনালোককো অকণমান দেখুৱাই দিছোঁ। খুব সুন্দৰ চিত্ৰ আচলতে আঁৰি থোৱা আছে, ইমান ধুনীয়া লাগিছে আৰু আপোনালোককো দেখুৱাইছোঁ, চাওক। সঁচাই খুব সুন্দৰ ছবি আঁৰি থোৱা আছে আৰু আচলতে ক'ব লাগিব যে এয়া হাতৰে যাদু। এয়া চাওক কি ধুনীয়া, ধৰিব নোৱাৰি যে কি আঁকিছে, কিন্তু তাৰ ভিতৰত আছে ছবি। এয়া হ'ল এগৰাকী মহিলা, কেঁচুৱা লৈ আছে আৰু এইফালে আছে ধেৰ। এইখন ছবিৰ দাম, গোটেইখনৰ ছবিৰ দাম তাত লিখা আছে 50,000। কি ধুনীয়া। আৰু এতিয়া আমাৰ 4টামান বজাত প্ৰগ্ৰেমটো আছে, প্ৰগ্ৰেমটো যাতে ভাল হয় সেই আশা কৰি আছোঁ। আৰু এয়া চাওক কি ধুনীয়া ঘৰ আৰু মুৰ্গী দুজনী আছে। আৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি ৰবীন্দ্ৰ ভৱনৰ পৰা আহিছোঁ বৰ্তমান কলাক্ষেত্ৰত, আৰু কলাক্ষেত্ৰত আমাক এনেকৈ বিচনা দিয়া হৈছে, যিহেতু আমাৰ কাৰণে সেয়া কৰি থোৱা আছিলে আগতীয়াকৈ। আৰু এইদৰে এটা ডাঙৰ ৰুমত হল ঘৰত আমাক এইদৰে দিছে আৰু এয়া খানা ৰেডি। এয়া গোটেইখিনি আমাক কলাক্ষেত্ৰৰ পৰাই দিছে, খুব ধুনীয়া। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এনেকৈ আচলতে আগতে থকা নাই, হোষ্টেলত আছিলোঁ যদিও এইটো এটা পৰিৱেশ খুব বেলেগ লাগিছে আৰু বহুত বেছি ভাল লাগিছে। এনেকুৱা দিন এটা যে আজি পাইছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু এয়া খানা ৰেডি কৰিছোঁ আৰু আমি দুজনী এতিয়া এখন বিচনাতে বহি খাম আৰু থুলমূলকৈ আজিৰ ভিডিঅ'টো মই অলপ দেখুৱাইছোঁ। খুব বেছি ভাল লাগিছে আচলতে আজি। আৰু এতিয়া খানা পেকিং কৰাই আছে, পেকিংটো খুলি ল'ম, কি কি আছে মই দেখুৱাম বাৰু। আৰু এয়া খানা পিনা সকলোখিনি আমাক ইয়াৰ পৰাই দিছে, ভাল লাগিছে। আৰু এতিয়া উলিয়াই ল'লোঁ, যিহেতু চামুচেৰে খোৱা অভ্যাস নাই, চামুচখন উলিয়াই থ'ব লাগিব। এয়া পনীৰ, এয়া চিকেন আৰু এয়া সৰু আলু ভাজি, দালি আৰু ভাত দিছে। আৰু খাই লওঁ এতিয়া। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। আৰু এয়া হৈছে পিছদিনা ঘৰলৈ উভতা পথত। বহুত বেছি ফূৰ্তি কৰিছিলোঁ আৰু বহুত ভাল লাগিছে। আৰু অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া হৈছে আমাৰ গুৰু, যিয়ে আমাক দিহানামৰ প্ৰশিক্ষণ দিছিলে, তেখেতকো অকণমান দেখুৱাই দিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াম, তেন্তে ভিডিঅ'টো